মাতিছিলা কোৱা এইটো মোবাইল কি হ'ল আগতে দেখোন আছে তোমাৰ এইটো ফোনহে কৰিব লাগে মোৰটো দেখোন মই ফোন কৰি হয় লাগিলে মোৰটো ল'লে হয় এইটো কি হৈছে এতিয়া মই এতিয়া আইফোন কেনেকে দিম এতিয়া শুনাচোন শুনা হেল্ল' ক'ত আছা তুমি নাই নাই তোমাৰ কাৰণে ছাৰপ্ৰাইজ এটা আছিলে মই তোমালোকৰ বাটতে আছো এতিয়া আছোন ছাৰপ্ৰাইজ মানে কি আৰু তুমি যে কৈছিলা আইফোনৰ কথা তাকে আনিলো এইটো লোৱা ক'ত পালা তুমি আনিলো আৰু ঘৰত কিবাকে তুমি আকৌ কৈছিলা পইচা নাই বুলি পইচা কৰিলো আৰু কিবা নহ'লে আকৌ তুমি আকৌ আঁতৰি যাবা যে সেইকাৰণে ইমান তুমি সেইবিলাক জানিবা শুনা তেতিয়াহ'লে কালি ভৰিছিলো দে আছো তাতে নাই যাওঁ নেকি এতিয়া দে অলপ কথা পাতি ল খবৰ লাগিছে দে বল দে ভাগৰ লাগি গৈছে তেল ভৰাব সদায় তেল ভৰাব আগতে আজিকালি কি হ'ল আৰু পইচা পাতি নোহোৱা গৈছে মানিবিকে নাই আজিকালি কিয় এনেকুৱা কি অৱস্থা তোৰ আজিকালি গাৰ্লফ্ৰেণ্ড এতিয়া পইচা পাতিও নাই তাকো গাৰ্লফ্ৰেণ্ডক ওলাই আইফোন লাগে আইফোন লাগে আজিকালি অৱশ্যে এনেকুৱাই লাগিবই না ছোৱালী পতাইছা যদি লাগিবই উপায় নাই এতিয়া মই কৈও পালো মানে দিম বুলি এতিয়া কি কৰো কি কৰা ভাবিছা দিবতো লাগিবই গাৰ্লফ্ৰেণ্ড দিবি তোৰ এতিয়া বাকী খবৰ খাতি ভাল কি কৰি আছে এদিন মই এনে ঘৰতে আছে আমাৰ মাটিটো আছিলে যে সেইটো বিক্ৰী কৰিলো আৰু হয় নেকি মাটিটো যে সেইটো কিমানত বিক্ৰী কৰিলো কিমান বা এই দেউতাহে জানে মই ভালদৰে নাজানো পাইছে অলপ বেছিকে পাইছে ইয়াকে কিডনেপ কৰি দিওঁ নেকি তাৰপিছত বাপেকক পইচা দিব পাৰিম কি ভাবি আছা নাই একো ভবা নাই পিছে এতিয়া বাইকখন কি কেনেকে নাও মানে এই তাতে আগত তেল পাবি এইখিনি তেল পাই খেলিবই লাগিব এতিয়া উপায় নাই যা মই যাওঁ ব্যৱস্থা দিম বুলিও ক'লো এতিয়া পইচা দি যাবি আৰু মই যাওঁ তাতে পাবি তই বৰষুণ দিলে আজি বুজিব লাগে ধৰক বা ক'ত আছে বৰষুণ বহুত আহিলে বেয়া বৰষুণ আজি কি কৰি আছা পইচা এটা লাইনত ঘূৰি ফুৰি আছো বৰষুণটো কেতিয়া কমে কমিলে যাব পাৰো আমি কাম এটা আছিলে পাৰিবি নেকি কেনেকুৱা বহুত ভেজাল হৈছে মোৰ এটা যদি পাৰো কৰিব পাৰিম আৰু ইয়াকে লগত লওঁ নেকি কিডনেপ হোৱা কামটো কামটো কি মানে মোৰ কি হ'ল গাৰ্লফ্ৰেণ্ডে সেইদিনা ক'লে আইফোন লাগে মই মানে কি আৰু জোচত আছিলো কৈয়ে পালো খবৰে দিম এতিয়াহে পইচা নাই বাইকতো তেল ভৰাও এতিয়া তেলে নাই অলপমান আছে কালিহে গৈছিলে ঠেলি ঠেলি গাৰ্লফ্ৰেণ্ডক কিডনেপ কৰিবি নেকি গাৰ্লফ্ৰেণ্ডৰ নহয় ফোন নাই হেৰি এইটো মানে ক'ব নালাগে গাৰ্লফ্ৰেণ্ডৰ নামতো এনেকুৱা কিয় নহয় মই আকৌ তাই আকৌ ব্ৰেকআপ দি দিব নহয় ভয় লাগে নহয় আকৌ শুন মানে সি
মোক কিডনেপ কৰা বুলি ভাববই নোৱাৰে মানে এই যে হেৰিহঁতৰ এই চিৰঞ্জিত যে এই সিহঁতৰ মাটি বিক্ৰী কৰিছে বোলে বহুত ধুনীয়া নে ল'ৰাটো পইচাও পাইছে তাকে বেছি নালাগে অলপমান তাক মানে কি তাক কিডনেপ কৰিম আৰু বাপেকটো পইচা থকা মানুহে না অলপ দাবী কৰি দিম অলপ মই মাত্ৰ মোৰ লগত থাকিলে হ'ল ময়ে চব কৰিম মানে বেলেগ নাই পিছে মই কিবা কমিশ্যন পাব তই থাকিবি যেতিয়া আৰু নাপাওঁ কিবা কথা আছে হ'ব মোৰ অলপমান টকাৰ অভাৱ হৈছে হ'ব। DSLR এটা কিনিব লাগে তোৰ DSLR মোৰ 1 লাখ হ'লে হৈ যাব মোৰতো 30,000 মান হ'ব তাকে তোৰ দুটা মিলি 1 লাখ হ'লে হৈ যাব পিছে তই থাকিবি কি কোনদিনা হ'ব এই আজি সন্ধিয়া মান সদায় দিওঁ আৰু খাইছে আকৌ কিবা কেনেকে নাই। আগতে কৰিম এই যে ৰতনৰ দোকানখন তাৰ পিছফালে যে হেৰিটো গলি এটা যে আছে তাতে লৈ যাম মানে আমি তাক মাৰ্ডাৰ বা কিবা সেইবিলাক একো নকৰোঁ তই চব প্লেনিং কৰিছ তই মাত্ৰ মোৰ লগত থাকিলে হ'ল বাকী চব আছো টেনচন নাই মানে পিছে আজি সন্ধিয়া আজি সন্ধিয়া তই মোক ফোন কৰি আছা মোৰ নাম্বাৰটো আছে নাই পিছে দিল পাক্কি কি একদম দিয়ে তোৰ DSLR মোৰ গাৰ্লফ্ৰেণ্ডৰ মানে ইমান হেৰি নকৰিলো হ'ল আকৌ ব্ৰেকআপ দি দিব না ক'ত ধেমালি নেকি হয় নহয় দে পিছে এতিয়া মই যাওঁ হা যাবি কেনেকে এতিয়া মই তাকেতো বৰষুণটো কমাই নাই মই যাব ওলাইছিলো বাকী খবৰ খাতি ক'ত আছো আৰু কি কৰিম তোমাৰ চিৰঞ্জীৱী নাই এনেই ইফালে গৈছিলো কিবা বৰষুণ শিকিলো তোমাৰ নামে আছে ৰঞ্জিনী মোৰ ভাল লাগে তোমাৰ নামটো কি আছিলে মোৰ নাম ভাৰ্গৱ বাকী এতিয়া যাবি নে নাযায় এতিয়া যাওঁ অলপ মই যাব ওলাইছিলো গোটেই বৰষুণ অলপ কমিব দি তাৰপিছত যাওঁ এতিয়া যাবি না আজি যাওঁ অলপ বৰষুণটো কমিব দি বৰষুণটো বহুত দিছে ন এইটো কি মোবাইল দি মোবাইলটো ক'ত পাছত ক ঐ বাপেকৰ নাম্বাৰটো ফোন কৰ চশমা তই কি লাগে বাপেকক ফোন কৰ এই কি বুলি চাই আছে সাধাৰণ নেকি কি বুলি চাই আছে ক'ত খানা ক দেউতা ঐ দেউতা বুলি আছে ঐ ভালে ৰাখ দিম মুৰি মাৰি তোক এইগিলা তোৰ কাৰণে বাপেৰে এটা মই অলপ হেৰি কাৰণে ঐ লাগছি না নাই ৰিচিভ কৰিছে হেল্ল' কোন সন্নাথ সন্নাথ তোৰ পুতেৰ কেতিয়া বস্তু ভালে হৈছিলে ইয়াক মাৰি পেলাই সি চিকটি এই গৰু হেল্ল' অ এই পুতেৰ লাগে যদি তই ইমিডিয়েট 1 লাখ টকা দিবি এই নালকেইটা ইয়াক মাৰি পেলাই ভাল হ'ব এই চিকটি খাই ঘূৰি ফুৰি তোৰ পুতেৰ হয়নে নহয় এই মোৰ পুত্ৰে হলো সি কাতকে নাখাই ভাল মোৰ নিচিনা কুলংগাৰ পুত্ৰৰ দৰকাৰ নাই তই যি কৰ তই কি তাই যে পুতেৰ কৈছা নেকি তাই যাতকৈ ওপৰত কৈছো যা মই এতিয়া সময় নাই তোৰ লগত কথা পাতিব কাম নহ'ব কাটিলে মাৰ নামটো মাৰ নাম্বাৰ কি লৈছে মাৰে কি লৈছে কৈছা মাৰ মা জিঅ' মাৰে জিঅ' নাম্বাৰ আছে দিম গুৰি মাৰি ভালকে থাক বাপৰে এতিয়া পইচা নাৰলে তই নিচা পুতেৰে ক'লাচোন নালগে বাপৰে তই কি কেপি চেপি খাই ঘূৰি ফুৰিলা নেকি তই মাকৰ লগত কথা কচোন হয়তো মা জিঅ' বুলি কৈছো হেল্ল' আমি কিডনেপ কৰিছো লাগে 1 লাখ টকা দিবি আমাক তাৰ নিচিনা লিগ্ৰামক নালগে তহঁতকে লাগে যদি কিবা কামত আহা যদি লগাই থ হা কি কয় কি কৈছে তুই নালগে বোলে ইয়াত ভৰ্তিকা বসে ইয়াৰ নিচিনাটো কিডনেপ কৰাত চাই চালা মাকেও সেইবিলাক কলা বাপেকেও সেইবিলাক কলা কি কৰো এতিয়া
মোৰ আইফোন গাৰ্লফ্ৰেণ্ডক দিব লাগে। মোৰ DSLR গেল এই কি আমি কৰিবি? ইয়াকহে পালো একদম। তোক মই ইমান লগ ভাবিছিলো আৰু তই মোৰ লগত এনেকে কৰছা না তই কি বুজিবি মই সেইদিনা কৈছো না তোক সেই বোলে কি তই মোক কিডনেপ কৰিলি ভাই মই বাৰে বাৰে কৈ আছো এই মোবাইলটো পালো মোৰ আৰু এইখন তোৰ নামৰ আছে নে গাড়ীখন হা এই মোৰ হৈ গেল বাইকখন মই বেচো তই যি কৰা কৰিলো ইয়াৰ কিবা ই পাই গলো মই ভাবি আছো এতিয়া তই কি থা কিডনি নে বল আমি কেছি আছিলাম